আসসালামু আলাইকুম প্ৰিয় দৰ্শকসকল, আশা কৰোঁ চবে ভালে আছে। আলহামদুলিল্লাহ, আপোনালোকৰ আশীৰ্বাদ আৰু দুৱাৰ বৰকতে ময়ো ভাল আছোঁ। তো আজি কেতিয়াবা গুৰুত্বপূৰ্ণ ৰমজানৰ ৰোজা লৈ আলোচনা কৰিম। কথাটো হৈছে যে কি বস্তু কৰিলে ৰোজা ৰাখি কি বস্তু কৰিলে ৰোজা ভাঙি যাব আৰু কি বস্তু খালে ৰোজা ভাঙি যাব, সেইবিলাক লৈ আজি কেতিয়াবা গুৰুত্বপূৰ্ণ আলোচনা কৰিম। আপোনালোক মন দি চাব আৰু ভিডিঅ'টি ভাল লাগিলে এটা লাইক কৰিব, কমেণ্ট কৰি জনাব আৰু যোনে চেনেলত নতুন আহিছে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব ইনশাআল্লাহ, আশা কৰিলোঁ। প্ৰথমতে হৈছে, কোনোবাই যদি নিজে জানি কিবা এটা খায়, কোনোবাই যদি ৰোজা ৰখাৰ অৱস্থাত কোনোবাই যদি নিজে জানি কিবা এটা খায়, তেতিয়াহ'লে তাৰ ৰোজাটি কি হৈ যাব? ভাঙি যাব। আৰু কোনোবাই যদি নাজানে যে মই ৰোজা আছোঁ, তাৰ মনত নাই, তেতিয়া কোনো এটা বস্তু খাই পেলাইছে, তেতিয়াহ'লে তাৰ মনত নাই যে মই ৰোজা ৰাখিছোঁ নে ৰোজা ৰাখিছোঁ নে নাই, তেতিয়াহ'লে তাৰ ৰোজাটো নাভাঙে। যদি জানি বুজি খায় তেতিয়াহ'লে তাৰ ৰোজাটো ভাঙি যাব। 2 নম্বৰ হৈছে, কোনোবাই যদি নিজে জানি বমি কৰে, ইমান বমি কৰে যেতিয়া তাৰ মুখটো ভৰি যায়, নিজে জানি বমি কৰি যদি তাৰ বমিটো দি সি ভাবে যে এইটো বমি ইমান বমি কৰিছোঁ যে তাৰ মুখটো ভৰি যাব, তেতিয়া আৰু সেই বমিটো যদি তাৰ নিজেও আকৌ খাই পেলায়, তেতিয়াহ'লে তাৰ ৰোজাটো কি যাব? ভাঙি যাব। আৰু যদি কোনো বেমাৰৰ কাৰণে যদি কোনো বেমাৰ আছে, যদি তাৰপিছত যদি সেই বমি আহে তেতিয়াহ'লে তাৰ ৰোজাটো নাভাঙে। 3 নম্বৰ হৈছে, কোনোবাই যদি ৰোজা ৰাখি তেওঁৰ ৱাইফৰ লগত হামবিস্ত্ৰী কৰে, মিলামিছা কৰে, তেতিয়াহ'লে তাৰ ৰোজাটো কি হৈ যাব? ভাঙি যাব। যদি মিলামিছা কৰাটো মেইন নহয়, কৈছে সহবাসৰ খাহিছ পূৰা কৰে, যদি খাহিছ পূৰা কৰাৰ কাৰণে তাৰ ৰোজাটো কি হৈছে? ভাঙি যাব। যদি কপালত কিছ কৰে তেনেহ'লে তাৰ ৰোজাটো নাভাঙে। আৰু হৈছে, যদি তেওঁ 4 নম্বৰ হৈছে, যদি কোনোবাই ৰোজা ৰাখি ইনজেকশ্যন লগায়, ইনজেকশ্যনটো হৈছে যে আমি এই ইনজেকশ্যন লগানোৰ কাৰণে মোৰ শৰীৰত বল আহিছে, শক্তি আহিছে, তেতিয়াহ'লে তাৰ ৰোজাটো কি হৈ যাব? ভাঙি যাব। যদি কোনো বেমাৰৰ কাৰণে, বেলেগ এটা বেমাৰ আছে, খুজলি বেমাৰ আছে, অন্য কোনো বেমাৰ আছে, তেতিয়াহ'লে যদি কোনো ইনজেকশ্যন লগায় তাহলে তাৰ ৰোজাটো নাভাঙে। আৰু হৈছে, যদি কোনোবাই ৰোজা ৰাখি ইনজেকশ্যন লগায়, ইনজেকশ্যন বহুত ধৰণৰ ইনজেকশ্যন আছে। এটা ইনজেকশ্যন লগালেই তাৰ বেমাৰটো ভাঙি যাব, এই ৰোজাটো ভাঙি যাব। সেইটো হৈছে, যদি তেওঁৰ ইনজেকশ্যনৰ কাৰণে আপোনাৰ শৰীৰত যি শক্তি আহে, তাকত আহে, তেতিয়াহ'লে তাৰ ৰোজাটো ভাঙি যাব। 5 নম্বৰ হৈছে, যদি কোনো ছোৱালী মানুহৰ ৰোজা ৰখাৰ অৱস্থাত তেওঁৰ পিৰিয়ড আহি যায়, তেতিয়াহ'লে তেওঁৰ ৰোজাটো ভাঙি যাব। 6 নম্বৰ হৈছে, কোনোবাই যদি ৰোজা ৰখাৰ অৱস্থাত ধূমপান কৰে, ধূমপান মতলব হৈছে বিড়ি, চিগাৰেট, তাম্বাকু এইবিলাক যদি খায়, তাহলে তাৰ ৰোজাটো কি হৈ যাব? ভাঙি যাব। ৰোজা ভাঙি গ'লে আপোনাৰ কি কৰিব লাগিব? ৰোজা ভাঙি গ'লে আপোনাৰ কাজা আদায় কৰিব লাগিব। যদি কাজা নহয় তেনেহ'লে কি কৰিব লাগিব? এটা গোলাম কি কৰিব লাগিব? আজাদ কৰিব লাগিব। আৰু নহ'লে 60 গৰীব মানুহক কি কৰি খুৱাব লাগিব। আৰু নহ'লে 60 দিন ৰোজা ৰাখিব লাগিব। কৈছে যে 60 দিন ৰোজা ৰাখিব লাগিব। যিবিলাক আমি কৈছোঁ, এইবিলাক কাম কৰিলে ৰোজা ভাঙি যাব। আৰু বহুত কিবা আছে যিবিলাক কৰিলে ৰোজা নাভাঙে। আৰু কোনোবাই যদি অজু কৰাৰ সময়ত যদি কোনোবাই পানী খাই পেলায়,
তেতিয়াহ'লে তাৰ ৰোজা ভাঙি যাব। এইবিলাক যোনে যোনে ৰোজা ৰাখিম এইবিলাক বস্তুৰ পৰা আমি আঁতৰে থাকিম। কৈছে যে হুজুৰ পাক সাল্লাল্লাহু আলাইহি ওয়াসাল্লাম কৈছে যে তুমি ৰোজা ৰখাৰ অৱস্থাত তোমাৰ ৱাইফৰ লগত হামবস্তি নকৰিবা। কাৰণ আগতে যেতিয়া নেকি ৰমজান মাহ আহিছিল তেতিয়া আপোনাৰ ডাইৰেক্ট মানা আছিল যে ৱাইফৰ লগত কোনোবাই মিলামিছা কৰিব নোৱাৰিব। এতিয়া তাৰপিছত আল্লাহ পাক কৈছে যে মই তোমালোকক ৰোজাৰ কাৰণে দিনটো দিছোঁ আৰু ৰাতি চেহৰি খোৱাৰ ইফতাৰ কৰাৰ পিছত আৰু চেহৰি খোৱাৰ আগতে যিমান টাইম আছে ৰাতিটোত সেইটো তুমি তোমাৰ বিবিৰ লগত ৱাইফৰ লগত কি কৰিব পাৰিবা, মিলামিছা কৰিব পাৰিবা। সেইটো তোমাক আমি ইজাজত দিছোঁ। তো আমাক ইমান সুবিধা দিছে। এটা দিন আমি ৰোজা ৰাখিম, ৰাতি আমাৰ যি মন চাই আমাৰ ৱাইফৰ লগত কৰিম। তো মই আশা কৰোঁ যে মই যিবিলাক কথা কৈছোঁ সেইবিলাকৰ ওপৰত আমল কৰিব। ৰোজা ৰাখি যিবিলাক কাম কৰিব মানা কৰিছে সেইবিলাক কাম আমি নকৰিম। আৰু মোৰ কাৰণে সকলো মানুহে দোৱা কৰিব যাতে মই আৰু ভাল আপোনালোকক কথা বুজাব পাৰিম হাদিছৰ দ্বাৰা আৰু কোৰাণৰ দ্বাৰা। মোৰ কাৰণে দোৱা কৰিব আৰু মোৰ চেনেলটোত ছাবস্ক্ৰাইব কৰি দিব আৰু ভাল লাগিলে এটা কমেণ্ট কৰি দিব, লাইক কৰি দিব। ইনশাআল্লাহ। আসসালামু আলাইকুম।